নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা অতি জৰুৰী খবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নতুন চাকৰি এবাৰ শীঘ্ৰেই প্ৰকাশ পাব 10,000 নতুন নিযুক্তিৰ বিজ্ঞাপন ৰাজ্যবাসীৰ কাৰণে অতিকৈ জৰুৰী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাসকলৰ বাবে অতিকৈ জৰুৰী খবৰ আহি পৰিছে শীঘ্ৰেই প্ৰকাশ পাব 10,000 নতুন নিযুক্তিৰ বিজ্ঞাপন লাখ লাখ নিবনুৱা যুৱক যুৱতীক খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10,000ৰ ভিতৰত থাকিব 5,000 এপিডিচিএলৰ পদ এটা অতি জৰুৰী খবৰ কেবিনেটত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 22 সেপ্টেম্বৰত 12,000তকৈ অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব অসম চৰকাৰে 22 সেপ্টেম্বৰত এই নিযুক্তি দিয়াৰ পিছতো 23 সেপ্টেম্বৰত 4,500 জলমিত্ৰক নিযুক্তি দিব চৰকাৰে 1 লাখ নিযুক্তিৰ আওতাত নাহে এই জলমিত্ৰ পদ 6,000 টকাকৈ দৰমহা পাব জলমিত্ৰসকলে 15 সেপ্টেম্বৰত দিয়া হ'ব কামাণ্ডো বেটেলিয়নৰ নিযুক্তিৰ ফলাফল নতুন ফৰেষ্ট বেটেলিয়ন গঠনৰ জৰিয়তেও নতুন নিযুক্তি দিব এবাৰ চৰকাৰে শীঘ্ৰেই প্ৰকাশ পাব 10,000 নতুন নিযুক্তিৰ বিজ্ঞাপন লাখ লাখ নিবনুৱা যুৱক যুৱতীক খবৰ দিছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই